হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া দেখিছেনে ৰুচি কেনেকৈ শুই আছে। বস্তাখন টানি টানি, সেই বস্তাখন তাত আছিলে, তাই টানি টানি আনি ইয়াত পাৰি ল'লি, তাৰপৰা তাৰ ওপৰত শুইছে। তেনেকৈ শুই আছে দে, বুদ্ধি লগাইছে দেখিছে। এতিয়া মই বৰ্তমান পথাৰ যাবলৈ লৈছোঁ। পথাৰ মানে কালি দৰৱ দি আছিলোঁ যে, দৰৱ দিটো নহ'লগৈ। এতিয়া মানে স্প্ৰে আৰু দৰৱ পাতি চব মানে তাতে পথাৰতে ৰাখি দিলোঁ। এতিয়া মানে বৰষুণ দিছে মানে দুটোপাল পেলাইছে আৰু বতৰটো পূৰা গাজি আছে, হয়তো ডাঙৰকৈও দিব পাৰে। সেইকাৰণে এতিয়া মানে মই স্প্ৰেয়াৰটোও লৈ আহোঁ, তাৰপিছত দৰৱখিনিও লৈ আহোঁ, নহ'লে চব তিতি যাব। আৰু দৰৱ দিম বুলি ভাবিছিলোঁ। এতিয়া মই শুই উঠিছোঁহে দেই, শুই উঠি মানে আহিছিলোঁ আৰু পথাৰলৈ ব্ৰাছ কৰি তেতিয়া মানে ভাবিছোঁ, চাইছোঁ কালি যোনবোৰ দৰৱ দিছিলোঁ মানে পোকবোৰ থাকি গৈছে অলপ। তাৰপৰা ভাবিলোঁ আজি বেলেগ এটা দৰৱ দিম, কিন্তু এতিয়া দেখিছেনে বতৰটো কেনেকুৱা কৰিছে। দিম বুলি ভাবিলোঁ, দিয়াটো নহ'লে। সেইকাৰণে এতিয়া বৰষুণ দিছে যেতিয়া দৰৱটো আৰু স্প্ৰেয়াৰটো লৈ যাওঁ, নহ'লে এইকেইটা তিতিব লাগিলেতো শেষ। স্প্ৰেয়াৰটো একো নাই, কিন্তু দৰৱ পাতিবোৰ তিতিলেতো চেচেই আৰু চব গোটামাত হৈ যাব। সেইকাৰণে এতিয়া লৈ যাওঁ। বৰ্তমান লৈ আহিলোঁ এইটো স্প্ৰেয়াৰ, দেখিছেনে লৈ আহিছোঁ। আৰু এইটো দৰৱকেইটা লৈ আহিছোঁ। এইকেইটা থৈ লওঁ, তাৰপিছত জল্দিৰ ভিতৰলৈ যাওঁ, নহ'লে পূৰা ডাঙৰকৈ আনিছে। আৰু আমাৰ কাষৰ মানুহৰ ঘৰত তাৰমানে বিলাহী খেতি কৰিছিলে, তেওঁলোকে মটৰেদি পানী দি আছিলে। এতিয়া বৰষুণ দিয়া দেখি দৌৰি ঘৰলৈ গৈছে। এই আমাৰ মা দেখিছেনে চাহ পাতিছে। এইটো ইয়াতে ৰাখি লওঁ, ইয়াতে মানে এই টেবুলখনতে ৰাখি দিওঁ, এইখনতে ৰাখি দিওঁ ইয়াতে। ইয়াতে ৰাখি গাহৰিকেইটাক দানা দিলে নে সুধি লওঁ, তাৰপিছত নহ'লে গাহৰিকেইটাক দানা দি লওঁ। গাহৰিকেইটাক দানা দিলা নাই বাৰু? দিলা? দেখাম ৰ'ব গাহৰি কিমান ডাঙৰ হৈছে। এইকেইটা চাওক, দুটা বাহিৰত আছে। ইহঁতকেইটাক মানে ভিতৰত ভৰাই থওঁ, ইহঁতিকেইটাই ভাঙি এইবোৰ এনেকৈ দি ওলাই আহে। এইফালেদি ইয়াক বান্ধি থওঁ, ই বাৰু ওলাই আহিব পাৰে। কিন্তু এই দেখিছেনে, এই কেনেকৈ ওলাই আহে মই দেখাইছোঁ ৰ'ব। গোটেইখন খান্দি পেলাইছে দেখিছেনে। এইফালে এইডাল ভাঙি ল'লে, এইডাল ইয়াত এডাল আছিলে, এইডাল ভাঙি ল'লে তলতে, তাৰপৰা তলেদি সৰকি আহে। গোটেইখন খান্দি পেলাইছে এইবোৰ। শেষ দিব এইকেইটাই। আৰু এজনী আছে, এইজনী বাহিৰলৈ ওলাই নাযায় বাৰু, তথাপিও উৎপাত কৰি থাকে। আৰু এটা কথা হৈছে, এইভাগৰ চকুটোত কিবা এটা হৈছে, মানে এই চকুত দেখিছেনে, এই চকুটো মানে অকণমান কিবা পানী ওলোৱাগতে ওলাই থাকে, কিবা এটা হৈছে আৰু ডক্টৰক মাতিব লাগিব, দেখাব লাগিব। আৰু এতিয়া সিহঁতক দানা দি থৈছিলে, এইবোৰ মানুহটো অহা দেখি খাইছে, নহ'লে মানে এই থৈ পিনি বাহিৰত ওলাই ফুৰিছিলেগৈ। এইবোৰ চিঞৰি আছে হৈছে। আৰু এটা বস্তু দেখাম আপোনালোকক ৰ'ব। আমাৰ ঘৰত এইটো এটা বস্তু আছে, এইটো হাতী ভেকুৰী বুলি কয়। এইজোপা হাতী ভেকুৰী গছ, পূৰা একদম ভৰি লাগিছে, চাব দেই। ইয়াত লাগিছে, এইবোৰ ফুল ফুলিছে, ইয়াত লাগিছে, মুঠতে ঢেৰ লাগিছে আৰু। ৰ'ব ভিডিঅ' এটা বনাই লৈছোঁ। হেল্ল' গাইছ, মই বৰ্তমান আমাৰ ঘৰৰ ওচৰৰ মামা এজনৰ ঘৰত আছোঁ। তেওঁলোকে মানে ডাংমাৰ খেতি, ইয়াত দেখিছেনে ডাংমাৰ খেতি, তাৰপিছত এইফালে হ'ল বেঙেনা খেতি। ইয়াত দেখিছেনে কিমান বেঙেনা খেতি কৰিছে এইফালে। তাৰপিছত ইয়াত আছে নেটৰ ভিতৰত আছে তিয়ঁহ। তাৰপিছত তেওঁলোকে মামাজন ৰঙা চোলা পিন্ধা মামাজনে খেতি কৰিছে। এয়া হ'ল জলকীয়া, মাইক্ৰ' জলকীয়া বুলি কয়, মাইক্ৰ' জলকীয়া খেতি কৰিব। সেয়াত তেওঁলোকে বৰ্তমান পাতি মাৰি আছে। এয়া 2দিনমানৰ পিছত ৰুব আৰু। এতিয়া মানে ডাংমাহ আজি ছিঙিছিলে, মোকো মাতিছিলে ছিঙিবলৈ, সেয়া আহিছিলোঁ। এতিয়া ডাংমাহ ছিঙি কৰি পিনি এতিয়া মানে কিমান ওলাইছে আপোনালোকক দেখাম ৰ'ব। আৰু কিমান ধুনীয়া মাহ, এয়া চাওক কিমান ধুনীয়া মাহ ওলাইছে। আজি তাৰমানে মিনিমাম
1.5-2 কুইণ্টেলমান মাটি মানে মাহ ওলাইছে আৰু মানে 1.5-2 কুইণ্টেলত মিনিমাম 30 টকাকৈ হিচাপ কৰি ল'ব কিমান হ'ব মানে গম পাইছে চাগে কিমান মানে পইচা পাইছে আৰু এতিয়া এয়া জলকীয়া খেতি পাতিছে এই জলকীয়া খেতি পাতিছে পূৰা মাইক্ৰ' জলকীয়া ৰুব যিটো ক্ষেত্ৰতে মাইক্ৰ' জলকীয়া ৰুব এতিয়া মানে মই ইয়ালৈ আহিছিলোঁ ডাঙৰ অলপ ছিঙিবৰ কাৰণে মাতিছিলে আহিছিলোঁ তাৰপিছত এতিয়া আহি কৰি পিনি এতিয়া ঘৰ যাওঁ মানে মোৰো কাম আছে মানে ডাঙৰমাহত সেই দৰৱ দি খোৱা নাই নহয় দৰৱ দি লওঁগৈ তাৰপিছত সেইজন দেখিছেনে মহা লাগি আছে লগতে কাম এতিয়া যাওঁ ঘৰলৈ ময়ো দেখুৱালোঁ আপোনালোকক ইমান মানে ধুনীয়া লাগিলে চাই পিনি ইমান খেতি কৰিছে বেঙেনা খেতি কৰিছে ডাংমাহ খেতি কৰিছে তিয়ঁহ খেতি কৰিছে এইফালে জলকীয়া খেতি সেইকাৰণে দেখালোঁ আপোনালোকক কেনেকুৱা লাগিলে চাই পিনি ক'ব আপোনালোকে গাইজ বহি আছোঁ এই পথাৰত কিমান ধুনীয়া লাগিছে চাওক গধূলি সময়ত বহি আছোঁ নাৰিকল খাই আছোঁ আৰু মানে এনেই থাকি থাকি আমনি লাগিলে এতিয়া পথাৰত আহিলোঁ অকণমান বহিলোহি মামাৰ ঘৰ গৈছিলোঁ নিজৰ নহয় যেনিবা আৰু সম্বন্ধীয় মানে ওচৰৰে সেয়া আপোনালোকক দেখাইছিলোঁ যে সেয়া কিমান শাক পাচলি কৰিছে দিছে নহয় তাকে দেখালোঁ কৰিলোঁ এতিয়া ঘৰত এনেই আছিলোঁ তাৰপৰা নাৰিকল কাটিলোঁ নাৰিকল খালোঁ এতিয়া মানে পথাৰত অকণমান বোলো বহোঁগৈ গধূলি পৰত একদম ঠাণ্ডা বতাহো মাৰি আছে অকণমান এয়া দেখিছেনে কিমান মজা তাকে দেখাওঁ বোলো আপোনালোকক তেতিয়াহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ লাইক কৰি দিব ভাল পালে নে বেয়া পালে কমেণ্ট কৰিব আৰু তেতিয়াহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ গাইজ আৰু ভিডিঅ' মানে এডিট কৰিবলৈ আছে এডিট কৰোৱা মানেতো বহুত ৰাতি হৈ যায়গৈ 11-12 বাজে ভালকৈ এডিট কৰিব নাজানো তথাপিও মানে অলপ চলপ এডিট কৰোঁ অলপ মানে কিনো সেইকণ কৰোঁতেই মানে বহুত টাইম খাই দিয়ে ভালকৈ নাজানো যে ইউটিউবত চাই কৰিবলগীয়া হয় সেইকাৰণে তো বাই বাই গাইজ বৰ্তমান মামা ঘৰ আহি আছোঁ আমাৰ টিউবৱেলত পানী নোলোৱা হৈ গ'ল টিউবৱেলৰ মানে পানী নোলোৱা দুদিনমান হ'ল যেনিবা তথাপিও টেপৰ পানী দি আছিল টেপৰ পানীয়ে চব কাম কৰি থাকিব পৰা হৈছিলোঁ এতিয়া তাৰমানে টেপৰ পানীও নিদিয়া হৈ থাকিলে সেইকাৰণে গা ধুবলৈ মামাৰ ঘৰলৈ আহি আছোঁ দেখিছেনে হাতৰ অৱস্থা ভৰি চাব দেই এইটো অৱস্থা এতিয়া মামাৰ ঘৰ যাওঁ গা পা ধুই গৈ আহোঁগৈ আজিলৈ বাই বাই